আপোনালোকে জানেনে আমাৰ জাতিটো অসমীয়া নামেৰে কেনেকৈ পৰিচিত হ'ল আৰু আপোনালোকে জানেনে আমি যে নামঘৰে গৈ সেৱা কৰোঁ আৰু নামঘৰত আমি বিভিন্ন ধৰণৰ ধৰ্মীয় আলোচনা কৰোঁ এই নামঘৰ ভাগ কোনে প্ৰতিষ্ঠা কৰিছিলে আপোনালোকে জানেনে নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু আভাস আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই ৰাখিব বলক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ অসমীয়া জাতিটো সিঁচৰিত হৈ থকাৰ পৰা একগোট হোৱালৈকে এই মহান গুৰুজনাই অৱদান আছিল আৰু এই গুৰুজনাৰ জন্ম হৈছিল 1449 চনত আজি মই আপোনালোকক ইমানখিনি কথা ক'বলৈ নাযাওঁ যে সকলোবিলাক হয়তো আপোনালোকে অলৰেডি জানেই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অ আ ক খ একো নজনাকৈ তেওঁ এটা কবিতা লিখিছিলে সেই কবিতাটোৰ নাম হয়তো সকলোৱে মুখে মুখে আজিও প্ৰচলিত কৰতল কমল আপোনালোকে হয়তো সকলোৱে শুনিছে তেওঁ অসমৰ সাংস্কৃতিক পৰিৱেশ একেবাৰে সলনি কৰি দিছিল তেওঁ কেৱল ধৰ্মীয় সংস্কাৰকে নহয় লগতে সামাজিক সংগঠক গায়ক নৃত্যশিল্পী কবি আৰু চিত্ৰশিল্পীও আছে অসমীয়া সাহিত্য আৰু সংস্কৃতিত তেওঁৰ অৱদান অপৰিসীম বুলিয়ে ক'ব পাৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে ৰচনা কৰা গীতবোৰক আমি বৰগীত বুলি কওঁ অসমীয়া পৰিচয় স্থাপিত হিচাপে তেওঁক মান্য কৰা হয় তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱক তেওঁ সৰ্বগুণাকৰ বুলি সম্বোধন কৰিছিল অৰ্থাৎ সকলো গুণৰে পৰিপূৰ্ণ ব্যক্তিত্ব তেওঁৰ নাম শংকৰ বৰ বিশ্বাস কৰা হয় যে মহাদেৱৰ শুভ সময়ত তেওঁৰ জন্ম হৈছিল তেওঁৰ নৱভক্তি আন্দোলনৰ অগ্ৰদূত আছিল যিয়ে ভক্তি আৰু সমাজক সংহতিৰ জৰিয়তে অসম সমাজক একত্ৰিত কৰিছিল শংকৰদেৱে ভক্তি অৰ্থাৎ ঈশ্বৰলৈ শ্ৰদ্ধা কৰা আধ্যাত্মিক উৎকৰ্ষ লাভৰ উপায় হিচাপে ধাৰণা কৰিছিল তেওঁ মতে ধৰ্ম আধ্যাত্মিকতা সৰ্বসাধাৰণৰ বাবে উপলব্ধ হ'ব লাগে জাতি সম্প্ৰদায়ে ভেদাভেদ নোহোৱাকৈ তেওঁ জটিল বেদ পুৰণীয় দাৰ্শনিক বিষয়বোৱা সহজ ভাষাত ব্যাখ্যা কৰিছিল ইয়াৰ ফলত সাধাৰণ মানুহেও গুৰুত্বপূৰ্ণভাৱে ধৰ্মীয় কথা জানিব পাৰিছিল মহাত্মা গান্ধীয়ে কৈছিল যে শংকৰদেৱৰ প্ৰচলিত ধৰ্মে ভাৰতত ৰাম ৰাজ্য অৰ্থাৎ ন্যায় আৰু সমতাৰ ওপৰত ভিত্তি থকা আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰিব পাৰিব আজি এই গুৰুজনাই তিৰুভাৱ তিথি হিচাপে আপোনালোকলৈ সেৱা জনালো আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় আই অসম জয় হিন্দ